নমস্কাৰ, মই চিমাই সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 7 তাৰিখে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পিছবেলাৰ সময়খিনিৰ ভিডিঅ', দিনটো কি ভিডিঅ' বনাম বুলি ভাবি নাপাই বনোৱা নহ'লে আৰু পিছবেলা এতিয়া আমি এটা বাৰ্থডে খাবলৈ বুলি ওলাইছোঁ। তাকে ভিডিঅ' অলপ কৰিলোঁ আৰু ভিডিঅ'টো আজি অলপ বিশেষ হয়, চাই থাকিব শেষলৈকে। কিয়নো বিশেষ গম পাব। কি তুমি নালাগে যাব তুমি যোৱা ভিতৰত যোৱা। এইবোৰ চেণ্ডেলা নিন থৈছে ফালে বস্তু বনাই থৈ দিছিলোঁ দেই। আমি ঘৰত থকা বেগি ওলাই আমাৰ লাজ চাজ নাই। এনেকে জীয়ৰী ছোৱালী ন ইমান ধুনীয়াকৈ আহে ভাই, আমি লাজ কাজ নাই দেই। আমি এভাগেই ওলাইছোঁ। নেলাগে সেইটোৱে হ'ব। কোনে চাব, সিহঁতৰ ঘৰটো আন্ধাৰ। কোনে আমাৰ লাজ চাজ নাই ভাই। আমি বেলেগ জীয়ৰী ছোৱালী হ'লেতো কেনেকুৱা আৰু ক'ৰবাত যাব বুলি ক'লে মানে কেনেকুৱা মানে ধুনীয়াকৈ যায়। আমাৰ লাজ কাজ নাই, নিলাজিকেইজনী আমি এই ঘৰত এনেকৈ আছিলোঁ। মানে চাব পাৰে, মানে পেণ্টটোলৈকে চাব পাৰে, মানে চেণ্ডেললৈকে চাব পাৰে। মোৰ আনকি আমি হাৱাই চেণ্ডেল পিন্ধি লৈছোঁ চাওক। তাই ইয়াতে মই মানে বস্তু কেইটামান এনেই বনাই থৈছিলোঁ এনেই বনাই থৈ দিছিলোঁ আৰু কেতিয়াবা মানে এনেই নিজেই লগাবলৈ মেলিবলৈ লাগে বস্তু, তেনেকৈ মানে বনাই থৈ দিছিলোঁ। তাৰপিছত বাৰ্থডে খাব যাম বস্তু আনিলি কিবা, মই বনোৱা বস্তুকে লৈ লৈছে। তাৰপিছত কৈছে 20 টকা দে মোক বোলে। হ'ব আমি এনেকৈ বাৰ্থডেটো খাই আহোঁ, তাৰপিছত এফালে যাম, বিশেষ ব্যক্তি এজনক লগ কৰিবলৈ যাম। লগ পাওঁ নে নাপাওঁ নাজানো আৰু লগ কৰিম বুলি যাম, কাৰণ ইমান ভাল এজন মানুহক ঘপকৈতো লগ কৰিব নোৱাৰি ন, লগ কৰোঁ বুলি ক'লে যেনে হ'লেও। সেইটো কাৰণে আৰু আমি এতিয়া বাৰ্থডেটো খাই আহোঁগৈ, তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই থাকিম। তাৰপিছত ভুকি আছে দেখিছে যাব লাগে, তাক আমাতকৈ আগত। ঐ ঘৰলৈ কাক ভুকিছ? যোগাৰ চুৱেটাৰটো নাই খোলা, সেই ষ্টল এখন লৈ লৈছে। বেলেগে হোৱা হ'লে কোৰিয়ান চুৱেটাৰ লগাই ল'লেহেঁতেন, কোৰিয়ান। নুফুটে আমাৰ সেইবোৰ BTS লভাৰবোৰেহে জানে আৰু যোগাৰ। দম দি খাই আছে। ঐ ঘৰলৈ যা, নেযাবা টিকু। কাক দেখিলে? ঐ আহিছানে? মুখখন চা আকৌ তই। চাই লাগিলে যে চাই লাগিলে, গ'লগে বোলে, গ'লগে। ইয়াতে কেৰাহীত চব্জি উতলি আছে, আমি জুই কাষতে আহি বহিলোহি। আৰু এইটো চাওকচোন, কি মানে কি চাইছ তই? কি আৰু আমি ক'লৈ ওলাইছোঁ কৈ দে আকৌ। বইলাৰ বেটি আনিবলৈ। মিছা কথা কৈছে ই মিছা কথা কৈছে দেই। আমি পাট ছাগলী যাওঁ, আমাৰ ঘৰৰ ওচৰতে আছে। মানে আমি কুকুৰখানা বিচাৰি যাওঁ। আমাৰ টিকুখানা পালে আনিম। আজি টিকুখানা নে আহিছে হেৰি কি বুলি কয়, আমি এতিয়া আমাৰ ঘৰৰ ওচৰতে হৈ আছে। ঘৰৰ ওচৰতে মানে অলপমান দূৰ আৰু ঘৰৰ ওচৰতে হৈ আছে গ্ৰন্থমেলা। আমি গ্ৰন্থমেলাৰ পৰা এপাক আহোঁগৈ, ব'লক আমাৰ লগত যাওঁ। আহিলোগৈ। এইটো কৰি যা, নেক্সট টোকে কৰি যা তই। আমি এতিয়া যাবলৈ লৈছোঁ, এতিয়া গধূলি হ'ল আৰু হেৰি আমাৰ লগ চগ তেনেকৈ নাই ইয়াত আমি অকল ছোৱালী দুজনী, বা আৰু মই। সেইকাৰণে আমি দুজনীয়ে লগৰ নিচিনাকৈ ঘূৰি ফুৰোঁ আৰু সেই তই য'ত ভৰাই আছ তাতে আছে চাগে, মই নাজানো। এতিয়া আমি দুজনীয়ে যাবলৈ লৈছোঁ পাটচাগু গ্ৰন্থমেলা। এপাক ঘূৰি আহোঁ। আজি 2 নম্বৰ দিন, 3দিনীয়া পাতিছিলে। কালিৰ পৰা পাতিছে দেই, কালিৰ পৰা কাইলৈ শেষ হ'ব। আজি এপাক চাই আহোঁ। এইখন কেনেকুৱা লাগিছে ক'ব দেই। এইখন মই নিজে বনাইছোঁ, কেনেকুৱা লাগিছে জনাব দেই। এতিয়া আমি গৈ থাকোঁ, আপোনালোকক দেখুৱাই আছোঁ। ঐ ই কেলে মানে ই এনেকুৱা ক'বলৈ যাব সময়ত, টিকু মইনা তুমি যাব নালাগে আকৌ। ই যাবই তাৰমানে। বাই বাই টিকু মইনা, বাই বাই। সেইজনী আহিলে, সেইজনী আমাৰ টিকু। এইটো টিকু বেটা, এজনী টিকু মইনা, দুইটা। বাই বাই।
নকৈছে খেলিব লাগিব নি অঁ স্কুটি নগৈছে গাইজ খেলিব লাগিব এতিয়া বলে লাহে 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 অঁ বাই বাই আপোনালোকে মোৰ মাতটো কেংকেঙীয়া বুলি ভাবিছে ন মোৰ মাতটো সঁচাকৈ কেংকেঙীয়া দেখো মানে ভাবিব ন ভিডিঅ'টোত এই মাতটো ইমান টেকটেকীয়া বুলি মোৰ কাণত ধৰে সঁচাকৈ টেকটেকীয়া মোৰ মাতটো হয় মই মানি লৈছোঁ ইমান ঠাণ্ডাটো ৰাইজ আমি আহি আছোঁ কঁপি কঁপি এই পুহমহীয়া জাৰত ইমান কষ্ট কৰি আহি আছোঁ আমি আৰু আহি ইয়াতে প্ৰগ্ৰেম আৰম্ভ হৈছে আৰু লাহে লাহে ৰাতি মানে কিবা নাচিব গাব ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকে তাকে আহি আছে আৰু এতিয়া আমি ইয়াত সোমাই ল'লোঁ গ্ৰন্থমেলাত বেছি গ্ৰন্থমেলা বুলি ইমান ডাঙৰকৈ নহয় মানে সৰুকৈ আয়োজন কৰা হৈছে 3খন দোকান আছে আৰু ইয়াতে আমি কিতাপ চাই ল'লোঁ কিতাপ যিখন বিচাৰিছিলোঁ সেইখন পোৱা নহ'ল বাৰু হ'লেও কেইখনমান ল'লোঁ বাৰু আৰু ইয়াতে এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব এতিয়া মানুহ ইমান ভালকৈ হোৱা নাই ইয়াতে জুবিনদাৰ ফটোও লগোৱা হৈছে কৈছিলোঁ যে বিশেষ ব্যক্তি এজনক লগ কৰিম বুলি আৰু তেওঁ উপস্থিত হ'লহি আৰু লগতে পাঠকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে এই বিচিত্ৰানুষ্ঠানটো আমাৰ বিদ্যালয়সমূহৰ আজি যিমান সুখ পাইছোঁ নহয় আগতে ক'তোৱে পোৱা নাই এইটো লগত ফটো মাৰি দিছিল আকৌ দিছোঁ নহয় তাৰমানে কি এখন সীমালৈ মৰমেৰে কৌশিক ইমান ধুনীয়া লাগিছে এইটো বেলেগৰ কাৰণে সৰু কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা মানে মই মানে বুজাব নোৱাৰোঁ মই তেওঁক লগ পাইছোঁ ন মানে মই কেনেকুৱা এটা ফিল হৈ গৈছে মানে মই বুজাব নোৱাৰোঁ আপোনালোকক ৰ'ব দেই মই বহি লওঁ মানে সেইটো সময়ত মোৰ কেনেকুৱা লাগিছে মই বুজাব নোৱাৰোঁ মানে কি সুধিম কি বুলি ক'ম মানে এনেকুৱা এটা হৈ গৈছে তেওঁ আহি পাইছে বহিছে অলপ তাৰপিছত মানে মই কলম নিয়া নাই তাৰপিছত কলম এখন দোকানত বিচাৰিলোঁ কলম নাই বুলি কৈছে তাৰপিছত আকৌ মানে কলম বিচাৰি আনিছোঁ তাৰপিছত লগালগ চহী মাৰিব গৈছোঁ এনেকৈ সুধিছোঁ আৰু এনেকৈ পাৰিম নে নোৱাৰিম তেওঁ তাৰ কমিটিৰ মানুহ মানে ল'ৰা এটাই সুধিলে তাৰপৰা তেওঁ পাৰিব আহা বুলি ক'লে তাৰপিছত মই গৈ একদম মানে মই নাৰ্ভাছ মানে মই কি ক'ম এতিয়া তাৰপিছত এই ভাল বেয়া সুধিলোঁ চহীটো এনেকৈ মাৰি দিলে মানে এই চহীটোৰ কাৰণে মানে এই চহীটো বুলি নহয় মানে মই তেওঁ লগ পাবলৈ মানে কিমান দিনৰ হাবিয়াস আছিলে মই ক'ব নোৱাৰোঁ মানে বহুত ভাল লাগিছে কথাখিনি মই ক'ব নোৱাৰিম চাগে মই ভিতৰেদি মানে কি অনুভৱ কৰিছোঁ মানে মই আপোনালোকক বুজাই ক'ব নোৱাৰিম সেইটো আপোনালোকে নিজৰ লগত হ'লে গম পাব সেইটো মানে মই বহুত ভাল লাগিছে আজি কিমান দিনৰ পৰা লগ পাম বুলি মই ভবা নাছিলোঁ যে মই ইয়াতে এনেকৈ লগ পাই যাম বুলি মই আজি 3-4 দিনৰ আগত তেওঁৰ ফেচবুক পষ্ট এটাত মই কমেণ্ট মাৰিছোঁ তেওঁ শিৱসাগৰ DCC কলেজত এতিয়া শিক্ষকতা কৰিবলৈ মানে এতিয়া পাইছে মানে শিক্ষক হৈছে আৰু ইয়াতে আছে তাৰপিছত মই কমেণ্ট এটা মাৰিছোঁ সেনেকৈ পষ্ট এটা দিছিলে তেওঁ কিবা দেই মই কমেণ্ট এটা মাৰিছিলোঁ মানে আপোনাক লগ পোৱাৰ বহুত হাবিয়াস আছে এদিন লগ পাম সেই মানে আপোনাক লগ পাবৰ কাৰণেই কিজান আমাৰ আপোন ঠাইখনলৈ আপোনাক মানে পঠাইছে ভগৱানে এনেকৈ কৈছোঁ হা সঁচাকৈ দুদিনৰ পাছত পাইছোঁ যে আমাৰ পাঠশাকলৈ কৌশিক নন্দন বৰুৱা আহিব মানে মই চকটো মই দুদিন আগত সেনেকৈ কমেণ্ট এটা মাৰিছোঁ তাৰপিছত মই গম পাইছোঁ যে আমাৰ একদম ওচৰলৈকে তেওঁ আহিব তাৰপিছত মইতো এই বস্তুটো মই কেনেকৈ এৰি দিম ন হাতৰ পৰা মই কেনেকৈ যাব দিম সুযোগটো তাৰপিছত মোৰ কিতাপখন আগতে অনা আছিলে এতিয়া মই গুণগুণখন বিচাৰি আছোঁ কিন্তু পোৱা নাই তেওঁ সুধিছোঁ তেওঁ আহিব কৈছে লাহেকৈ এইফালেও হ'লেও মানে সেইখনো পঢ়িম বাৰু তাৰপিছত এই কিতাপখন মানে ভাইটি এটাই নি থৈছিলে পঢ়িবৰ কাৰণে পঢ়িব লৈ যাম বুলি তাৰপিছত মই যেতিয়া কথাটো গম পাইছোঁ যে তেওঁ ইয়ালৈ আহিব মই লগালগ তেওঁক মানে ল'ৰাটো মানে ভাইটিটোক কিতাপখন লৈ আনা মই চহী এটা কৰাওঁ মানে কৈছোঁ আৰু তাক সিও বেচেৰা আনি দিছে গধূলিখন মানে কি ক'ম ইমান ধুনীয়া সুযোগ এটা পাইছোঁ কেনেকৈ এৰি দিম আৰু তাতে একদম ভাল লগা মানুহ এজনক লগ পাইছোঁ কেনেকুৱা লাগিব ন মানে ফিলিংছটো মই বুজাব নোৱাৰোঁ বহুত ভাল লাগিছে আৰু তাৰপিছত তেওঁক লগ কৰাৰ পাছত ভিডিঅ' অলপ কৰি দিলে দেই মানে মই সেইটো সময়ত নাৰ্ভাছ ফিল কৰি আছোঁ কি কৈছোঁ কি মই নাজানো কি ওলাইছে মোৰ মুখৰ পৰা সেইটো সময়ত মই মানে তাৰ পাছত চহীটো কৰাৰ পাছত মোৰ ইমানেই ভাল লাগিছে মই ভিডিঅ' কৰিব পাহৰিলোঁ মানে এতিয়া ঘৰত আহিহে আকৌ আপোনালোকক কথাখিনি কৈছোঁ আৰু আজিৰ
ভিডিঅ'টো আপোনালোকৰ কাৰণে কি পাইছা নাজানো কিন্তু মোৰ কাৰণে বহুত বিশেষ এই ভিডিঅ'টো আকৌ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পাম আজিলৈ বাই বাই